নমস্কাৰ বসন্ত শৰ্মা এষ্ট্ৰলজি ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনালো। বিদ্যাত অৱহেলা, পত্নী স্বামীৰ লগত মতভেদ, আশা কৰা মতে উন্নতি কৰিব পৰা নাই, ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত লোকচান নহলেও লাভৱান হ'ব পৰা নাই, ইটো সিটো ৰোগ হৈ থাকে, মানসিক শাৰীৰিক কষ্ট হৈ আছে, অধিক অৰ্থক্ষয় হৈ আছে, উচ্চ অভিলাষী যদিও মনৰ আশা পূৰণ কৰিব পৰা নাই। এনেবোৰ সমস্যাই বহু দিনৰ পৰা দেখা দি থকা মিথুন ৰাশিৰ লোকসকলে মনৰ আশা পূৰণৰ হেতু এইসমূহ বিধি এবাৰ কৰি চাওক। ভাগৱত পাঠ কৰাওক, মা মনসাৰ নৈবেদ্য আগবঢ়াওক, পাৰিলে দান দক্ষিণা কৰক, কেঁচাই ৰত্ন ধাৰণ কৰক। আপোনাক ঈশ্বৰে নিশ্চয় মংগল কৰিব। সকলোৰে মংগল কামনা কৰি আজিলৈ সামৰিছো। যদি ভিডিঅ'টো ভাল লাগিল তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব। ধন্যবাদ।